নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে এই মুহূৰ্তত বহুত বেছি গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। যিসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ কথা আছিল তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। লগতে যিসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী নিদিয়ে তেওঁলোকেও এই ভিডিঅ'টো সম্পূৰ্ণ চাব, কিয়নো এই ভিডিঅ'টোত মই আজি বহুত বেছি ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছোঁ। তো তোমালোকৰ যে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা হ'বনে নহয় তাক লৈ কনফিউজন এটা হৈ আছিল, কেতিয়াবা কয় হ'ব কেতিয়াবা কয় নহয়। তো আজি এখন বৈঠক হোৱা কথা আছিল। তো খন্তেক সময় আগতে এই বৈঠকখন হৈ গ'ল আৰু বৈঠকত যিটো সিদ্ধান্ত দিলে সেই সিদ্ধান্তটো তোমালোকে শুনি নিশ্চয় আনন্দিত হ'বা। তো তেওঁলোকে যিটো সিদ্ধান্ত দিছে সেইটো হৈছে যে তোমালোকৰ এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত নহয়, অৰ্থাৎ বাতিল কৰা হৈছে। হয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ঠিকেই শুনিছা যে তোমালোকৰ এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা নহয়। তো কিহৰ ভিত্তিত তোমালোকক নম্বৰসমূহ দিব বা তোমালোকৰ কেনেকুৱা ধৰণৰ ৰেংক থাকিব বা কি থাকিব সকলোবোৰ কথা মই তোমালোকক এই ভিডিঅ'টো জনাই দিম। তো মেইনলি তোমালোকক কৈ দিওঁ যে তোমালোকৰ যে এই মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা নহয় তাৰ কাৰণে তোমালোকৰ কি হ'ব, অহা কাইলৈ অৰ্থাৎ শনিবাৰে দুখন কমিটি গঠন কৰিব শিক্ষা বিভাগে। তাৰপিছত এই কমিটি দুখনে অহা এসপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন জাৰি কৰিব যে তেওঁলোকে কি পদ্ধতিত তোমালোকক নম্বৰ দিব বা কেনেকুৱা ধৰণৰ কি কথা সকলোবোৰ কথা তেওঁলোকে অহা সপ্তাহৰ ভিতৰত জনাব। আৰু যিখন কমিটি গঠন হ'ব সেইখন অহাকালি গঠন হ'ব। আৰু এটা কথা কৈছে যে মডেলিটি প্ৰস্তুত কৰিব দুয়োখন কমিটিয়ে, আৰু তোমালোকৰ যিটো ফলাফল সেইটো দিয়া হ'ব 31 জুলাইৰ ভিতৰত। তোমালোকৰ পৰীক্ষা বাতিল কৰাৰ মূলতে হৈছে এই বৰ্তমান চলি থকা ক'ভিড পৰিস্থিতি, কিয়নো স্বাস্থ্য বিভাগে শিক্ষা বিভাগক স্পষ্টকৈ কৈ দিছে যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত খেলা কৰিব দিয়া নহয়। গতিকে হাই ছেকেণ্ডেৰী বা মেট্ৰিক পৰীক্ষা পত্ৰৰ তেওঁলোকে একেবাৰে পাৰ্মিশ্যন দিয়া নাই। তো তোমালোকৰ কি হ'ব, অহা 31 জুলাইৰ ভিতৰত সকলো ৰিজাল্ট দিব। আৰু এনেকুৱা নহয় যে পৰীক্ষা নহ'ল বুলি সকলো পাছ কৰিব, এনেকুৱা নহয়। 100% উত্তীৰ্ণ হ'ব বুলি ক'ব নোৱাৰি, তেওঁলোকে স্পষ্টভাৱে কৈছে। আৰু পূৰ্বৰ নম্বৰৰ ভিত্তিত ফলাফল ঘোষণা হ'ব, অৰ্থাৎ তোমালোকৰ মেট্ৰিকৰ নম্বৰ চাই হয়তো তেওঁলোকে কিবা এটা কৰিব। তো সকলোবোৰ কথা তোমালোকক মই জনাই, তো তোমালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলখনো দবাই থবা, যাতে সকলোতকৈ আগতে তোমালোকে নিউজটো গম পোৱা। আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিলে যাতে যিসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকেও আচল কথাটো গম পায়।